হে গাইজ কি খবৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো এতিয়া আমি বৰ্তমান গৈ আছোঁ এটা ভিডিঅ' এটা বনাবলৈ। চ' আজি এটা মানে খেলা আছে সাতখলিত, চ' তাকে আমি গৈ আছোঁ। চ' এনেকৈ আমাৰ পাইলট দা, চ' এইটো আমাৰ সপু, চ' এইটো আমাৰ বিশেষ এটা অতিথি আহি আছে আমাৰ লগত। চ' এতিয়া আমি বৰ্তমান যাই আছোঁ আৰু চ' আপোনালোকক দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈ চাব। আৰু আপোনালোকে এটা কথা কৈ দিওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। ত' বহুত মানুহ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু নিজৰ বুলি, মানে ছাবস্ক্ৰাইব কৰিলে একো নাযায়। চ' কৈ দিওঁ আঙুলি বগাব খোজে, আঙুলি বগাব খোজে। চ' এনেকৈ মানে আমি জুবিন দাৰ গান শুনি শুনি মজাকৈ গৈ আছোঁ। চ' গাইজ একদম মজা লাগিছে। ত' পলক গাইজ পলক। চ' গৰু গাইজ আমি এতিয়া বৰ্তমান পামেই আৰু। চ' এতিয়া আমি যোৰহাট গাঁৱত মানে খেলা হৈ আছে, মানে সেইখন গাঁৱত আমি এতিয়া প্ৰৱেশ কৰিলোঁ। চ' আৰু বেছি দূৰ নাই, পামেই আৰু। চ' আপোনালোকে চাব। হাই চ' গৰু গাইজ এতিয়া আমি বৰ্তমান পাই গ'লোঁ। ত' এতিয়া আমি নামি আছোঁ গাইজ। ত' আমি গাড়ীখন এনেকৈ এটা পাৰ্কিং কৰি দিলোঁ আৰু। চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ সেই খেলপথাৰখনলৈ। ত' ইয়াতে হৈ আছে খেলা। চকুৰ গাইছ আমাৰ মানে খেলা চাইছে মানে একদম মানে ভোক চোক লাগি গ'ল। সেইখিনি টাইমত মানে আমি ভাত চাত খাই টোপনি থাকোঁ। চ' এতিয়া মানে খেলাৰ কাৰণে মানে এতিয়া আমি খাদ্য আনিলোঁ। চ' আমাৰ মানে ই আনিছে, এয়া বুট আছে আৰু কি আছে, জিলাপি আছে। নাই জিলাপি মেইন গাইছ, বাকী যিয়ে নহওক। চ' এতিয়া আমি খাদ্যটো গ্ৰহণ কৰি লওঁ। চ' এনেকৈ চিকটি সৰু আছে বাৰু গাইছ, মজা একদম গৰম গৰম জিলাপি, মানে পূজাত খোৱা যেন লাগছে আৰু জিলাপিখিনি। কেনেকৈ আছে হা খানাখিনি খাই হ'ব জিলাপি মেইন। চ' গাইছ এতিয়া আমি মানে খেলা চেলা চাই, চ' এতিয়া আমি বৰ্তমান গৈ আছোঁ ঘৰৰ ফালে। চ' এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চ' একদম মানে জুবিন দাৰ গান মানে লগাই লৈছোঁ গাড়ীত। চ' এতিয়া আমি জুবিন দাৰ গান শুনি শুনি চ' মজাকৈ গৈ আছোঁ। আমি গান শুনি শুনি যাই আছোঁ, আপোনালোকে গাইছ চাই থাকিব।
ঘৰ পালোঁ। তো এতিয়া আমি গাড়ীৰ পৰা নামি আছোঁ। তো বাই বাই।